কোনো ধৰণৰ ৰানিং নোহোৱাকৈ কোনো ধৰণৰ লং জাম্প নিদিয়াকৈ আপোনালোকে চাকৰি ল'ব পাৰিব ফৰেষ্টৰ নতুনকৈ ওলোৱা ভেকেঞ্চিসমূহত BTCৰ ফালৰ পৰা নতুনকৈ মুকলি কৰা হৈছে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে 157টা ভেকেঞ্চি। এই ভেকেঞ্চিসমূহ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কেনেধৰণে ইয়াক এপ্লাই কৰিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, চিলেকশ্যন প্ৰচেছ কি হ'ব, সম্পূৰ্ণ ডিটেইলছ জানিবৰ কাৰণে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টি ভালদৰে চাব। আৰু যদি প্ৰথমবাৰ কাৰণে মোৰ চেনেললৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। BTC Forest Department Recruitment 2026, the Central Selection Board CSB under Boreland Territorial Council BTC has released the latest notification for the post of Forester Grade 1 or Forest Guard 157 vacancies. Eligible candidates from the BTC area can apply online at centralselectionboard.com from 23 February 2026 to 15 March 2026. 23 February পৰা অনলাইন হৈ আছে, আপোনালোকে 15 মাৰ্চলৈকে পাৰিব। সো eligible candidate can apply online here. BTC Forest Recruitment 2026 details. অৰ্গেনাইজেশ্যনৰ নাম হৈছে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড। এপ্লাই প্ৰচেছ হ'ব অনলাইন। এপ্লাই লাষ্ট ডেট হৈছে 15 মাৰ্চ 2026 তাৰিখ। পোষ্টৰ নাম হৈছে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড। চেলাৰী 14,000 টকাৰ পৰা 49,000 টকালৈকে বৃদ্ধি পাব। গ্ৰেড পে 6,200 টকা। অফিচিয়েল ৱেবছাইট হৈছে www.centralselectionboard.com। ইয়াৰ অফিচিয়েল নটিফিকেশ্যন ৰিলিজ হৈছিলে 20 ফেব্ৰুৱাৰী 2026 তাৰিখে। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 23 ফেব্ৰুৱাৰী 2026 তাৰিখ আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 15 মাৰ্চ 2026 তাৰিখ। BTC ফৰেষ্ট ৰিক্ৰুটমেণ্টৰ কাৰণে এজ লিমিট হৈছে 18 পৰা 40 বছৰ। তাৰ লগতে এজ ইলেকশ্যন দিয়া হৈছে SC STৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে তেওঁলোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ফৰেষ্ট গাৰ্ডৰ যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে তেওঁলোকে 12 পাছ কৰিলে এই পদবিলাক এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত SC STৰ কাৰণে 100 টকা, UR OBCৰ কাৰণে 150 টকা আৰু পে'মেণ্ট মোড হ'ব অনলাইন। ফৰেষ্টাৰ গ্ৰেড 1ৰ ভেকেঞ্চি টোটেল 47টা, ফৰেষ্ট গাৰ্ডৰ কাৰণে 110টা, টোটেল 157টা ভেকেঞ্চি মুকলি কৰা হৈছে। ফৰেষ্টাৰ গ্ৰেড 1ৰ যিখিনি ভেকেঞ্চি আছে 14,000 টকাৰ পৰা 49,000 টকালৈকে বৃদ্ধি পাব। গ্ৰেড পে হ'ব 6,200 টকা। ফৰেষ্ট গাৰ্ডৰ কাৰণে আছে 14,000 পৰা 49,000 টকা, গ্ৰেড পে 5,600 টকা। Residents only candidates belonging to the BTC area can apply. Candidates from 60 newly added villages in Bishwanath and Sonitpur district under BTC Sudalguri district are also eligible. Only candidates belonging to the BTC area can apply. BTC area candidate apply কৰিব পাৰিব। Candidates from 60 newly added villages in Bishwanath and Sonitpur districts under BTC Udalguri district are also eligible. বিশ্বনাথ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ লগত য'ত 60খন নতুনকৈ গাঁও অন্তৰ্ভুক্ত কৰা হৈছিলে তাৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে। তাৰ পাছতে চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত পোনপ্ৰথমতে হ'ব PST, তাৰপাছতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল টেষ্ট, ৰিটেন এক্সামিনেশ্যন, ভাইভা ভোজ, তাৰপাছতে ফাইনেল মেৰিট লিষ্ট আহিব। এতিয়া BTC ফৰেষ্ট ৰিক্ৰুটমেণ্ট 2026 ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্ষেত্ৰত হাইট লাগিব মেলৰ ক্ষেত্ৰত 163 চেণ্টিমিটাৰ, ফিমেল 153 চেণ্টিমিটাৰ, হাইট STP 153 চেণ্টিমিটাৰ, ফিমেল 145 চেণ্টিমিটাৰ, চেষ্ট অনলি মেল, নৰ্মেল 79 আৰু এক্সপেণ্ডেড হৈছে 84 চেণ্টিমিটাৰ। BTC ফৰেষ্ট ৰিক্ৰুটমেণ্ট ফিজিকেল টেষ্টৰ ক্ষেত্ৰত 26 কিলোমিটাৰ ৱাক কৰিব লাগিব, খোজকাঢ়িব লাগিব, 4 ঘণ্টা সময় দিব ল'ৰাৰ কাৰণে আৰু ফিমেলৰ কাৰণে 16 ঘণ্টা খোজকাঢ়িব লাগিব 4 ঘণ্টাৰ ভিতৰত। এতিয়া এই ভেকেঞ্চিসমূহ এপ্লাই কেনেধৰণে কৰিব? এপ্লাই কৰিবলৈ হ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটোত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে নিজৰ মোবাইল নম্বৰ আৰু ইমেইল ID দি ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত লগ ইন কৰিব। লগ ইন কৰাৰ পাছতে আপোনালোকে যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ, তাৰপাছতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, সেইবিলাক ডিটেইলছ যিবিলাক খুজিব সেইবিলাক আপোনালোকে তাত দিব। তাৰ পাছতে নিজৰ কেটেগৰী ৱাইজ আপোনালোকে এপ্লিকেশ্যন ফিজ দি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপোনালোকে প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব। ইয়াৰ লগতে আপোনালোকৰ যিবিলাক ইম্পৰ্টেণ্ট ৱেবছাইট লিংক ইয়াত দিয়া আছে, তাৰ লগতে ডেছক্ৰিপশ্যনতো দিয়া আছে, আপোনালোকে চেক কৰি ল'ব। আৰু যদি পৰা নাই মোক কমেণ্টৰ জৰিয়তে সুধিব পাৰিব, কমেণ্ট বক্স খোলা আছে। লগতে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।